যদি পাওঁ 10 টকাটো তহঁত বনা এনেকৈ কৰিবি মুঠতে 1 টকা যিকোনো 4টা মুঠতে ঘৰ বনিলে হৈ গ'ল ইয়াক মুঠতে ওলাই থাকিব নালাগিব হা বুজি পালি অঁ বনা ষ্টাৰ্ট এডাল হ'ল আৰু দুডাল আৰু এডাল কোনডালত উঠা 3ডাল নহ'লগৈ আকৌ জেগাত থৈ দে নহ'ল যে সেইকাৰণে আকৌ জেগাত এডালে অঁ কৰিছা ই জানিলে 10 টকা ইয়া এইবাৰিলে হঁ এইটো লৈ ল আকৌ লৈ ল দিছোঁ পাৰিলে এইফালে